নেৰানেপেৰা বৰষুণ, চাওকচোন এৰা নামেই লোৱা নাই। বৰষুণৰ বতৰত কিনো খাওঁ বুলি আজি নতুন ৰেচিপি এটা আনিলোঁ। ৰঙালাও, পিঁয়াজ, আলু আৰু আদা নহৰু পেষ্ট। এয়া ল'লোঁ ব্ৰইলাৰ মাংস। তেজপাত দি দিলোঁ, তেল গৰম হ'ল, শুকান জলকীয়া, ইয়াত এতিয়া পাঁচফোৰণ দিম। পাঁচফোৰণ দিলে খাই ভাল লাগে, অকণমান গোন্ধটো ভাল আহে। পাঁচফোৰণকেইটা অলপ ভাজি লওঁ। পিঁয়াজ দি দিলোঁ। মই এই ৰেচিপিটো খাই পোৱা নাই আগত, এইবাৰ প্ৰথম খাম আজিহে। তাকে বনাই চাইছোঁ, বনায়ো পোৱা নাছিলোঁ বাৰু। আদা নহৰু পেষ্ট কণ দি দিলোঁ ইয়াত। আমি মানুহ কম বাবে কমকৈ বনাইছোঁ। জিৰা, ধনিয়া, মিট মছলা অলপ সৰহকৈ দিম, ব্ৰইলাৰটো দিয়া হ'ব যিহেতু। মিট মছলা অলপ দিলে সৰহকৈ দিলে খাই ভাল লাগে। গৰম মছলা দি দিলোঁ। ইয়াত এতিয়া হালধি দিম অলপ, তাৰপিছত নিমখ অলপ দিম। এইখিনি অলপ ভাজি ইয়াত মাংসখিনি দি দিম। মই আগে পিছে খাই পোৱা নাছিলোঁ, বনায়ো পোৱা নাছিলোঁ, কিন্তু মোৰ ভণ্টি এজনীয়ে কৈছিলে খাই বহুত ভাল লাগে বুলি। সেইকাৰণে মই আজি ট্ৰাই কৰিলোঁ, আৰু মানুহজনেও কৈ আছিলে ৰঙালাওকণ মাংসৰ লগতে বনোৱা বুলি, সেইবাবেই মাংসৰ লগতে বনাই দিলোঁ আৰু। খাই চাওঁ কেনেকুৱা লাগে। এইখিনি অলপ মিক্স কৰি এতিয়া ঢাকি দিম অলপ সিজিবৰ কাৰণে। ভালকৈ মিক্স কৰি ল'লে মছলাটো সোমাই যায়, ভাল লাগে। ভিতৰে ভিতৰে তেতিয়া মছলাটো অলপ সোমাই যায় আৰু। মোৰ মাতটো একদম বহি গৈছে, মোৰ কফ হৈ গৈছে, কফ হৈ মাতটো পূৰা বহি গৈছে। হ'লেও আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিছোঁ। 10 মিনিটমান ভজাৰ পিছত এইখিনি এতিয়া লৰাই দিম। আলু দি দিয়া হ'ল এতিয়া ইয়াত। আলুখিনি দি এতিয়া অলপ ঢাকি ৰাখিম, আলুটো অলপ সিজিবৰ কাৰণে ভালকৈ মিক্স কৰি। মাতটো ভঙা হ'লেও এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাবচোন, স্কিপ নকৰাকৈ চাব, একদম শেষলৈকে চালেহে ভাল লাগিব। আৰু কেনেকুৱা হৈছে জনাবচোন কমেণ্টত, বনাব পাৰিছোঁ নে নাই পৰা। অলপ ঢাকি ৰাখিম এতিয়া। এতিয়া আকৌ অলপ সিজাৰ পিছত ৰঙালাওখিনি দি দিলোঁ ইয়াত। ৰঙালাওখিনি দি অলপ এতিয়া ভাজি থাকিম। ৰঙালাওটো যিহেতু সোনকালে সিজে, সেইকাৰণে ৰঙালাওটো দেৰিকৈ দিয়া হৈছে। ৰঙালাওটো খাবলৈ ভাল, মিঠা ৰঙালাও। ৰঙালাও ভাল হ'লে খায়ো ভাল লাগে চব্জিকণ তেতিয়া। মাতটো হেৰি হোৱাৰ বাবে বেছি কথা ক'ব পৰা নাই আজি মই।
অলপ সিজিবলৈ দিম। অলপ সিজাৰ পিছত এয়া আকৌ ঢাকন খুলি জলকীয়া অলপ দি দিলোঁ। কেঁচা জলকীয়া কাটি থোৱা আছিলে 4-5টামান, সেয়া দি দিলোঁ। এতিয়া অলপ পানী দিম ইয়াত। পানী দিলে যিহেতু মিক্স হৈ যাব, নহ'লে বেছি শুকান হৈ আছে, সেইবাবে অলপ পানী দিম মিক্স হ'বৰ কাৰণে। মই দালি বনোৱা নাই, অকল ৰঙালাও ভাজি দিয়ে খাম বুলি ভাবিছোঁ, সেইবাবে অলপ পানী দিম। পানী দি দিলে তেতিয়া সানি খাবলৈ ভাল হ'ব ভাতটো। আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিবচোন। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব চাই যদি ভাল পায় অলপ আগুৱাই যোৱাত সহায় কৰিব। অলপ ঢাকি ৰাখিম এতিয়া। 5 মিনিটমান পানীটো উতল হোৱাৰ পিছত এয়া পানীটো কমি গ'ল, উলিয়াই দিলোঁ। উলিয়াই জলকীয়াটো মিক্স হৈ গ'ল যিহেতু নমাবলৈ ধুনীয়া হৈছে। চাওকচোন, পূৰা মিক্স হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। ইয়াত গৰমে এইখিনি এতিয়া আমি খাম। আপোনালোকে ট্ৰাই কৰিবচোন, এনেকৈ খাই কিন্তু ভালেই লাগিব।